মৰ্নিং গাইজ তো আজি হ'ল 24 ডিচেম্বৰ কালি খ্ৰীষ্টমাছ যে তো নতুন বছৰ বুলি আমি প্ৰথমতে খানা খোৱা ষ্টাৰ্ট কৰিলোঁ আজি 24 তাৰিখে এতিয়া আমি খানা আয়োজন কৰা আছে তো আমি যাম এতিয়া খানা আচ্ছা আমি যাবলৈ ৰেডি হৈ আছোঁ বাসুদা বাসুদা হা আল্টা এখন আল্টা আমাৰ আল্টা গৈ আছোঁ আল্টাত যাম আমি একদম পূৰা হাফলং আমি হাফলং যাম আজি এইটো লৈ যাওঁ ন মছলা ঘৰতে পিছে হাফলং যাব বুলি এতিয়া বোলে চব হাফলং যাব ৰেডি হৈ আছে মানুহবিলাক চাওক হাফলং যাম আমি অটো লৈ এই এখন আল্ট্ৰা এখন আল্ট্ৰা এখন ফাৰ্ষ্ট ক্লাছ আল্ট্ৰা এখন এখন অটো পাহাৰটো চলে অঁ কিবা কবিতা ট্ৰেক্টৰ ইঞ্জিন লগোৱা আছে কবিতা কৈ থকাৰ কাৰণে লাগিছে এই হেৰি নাহে নেকি ভট্টদেৱ হা বাবুদা আপোনাৰ কালে এক্সট্ৰাকৈ গাহৰি লোৱা আছে দেই ইয়াত গাহৰি কোনো নাখায় আপোনাৰ কাৰণে লোৱা আছে গাহৰি কিন্তু আপুনিয়ে খাব কিন্তু গাহৰি আমি নাখাওঁ দেই গাহৰি জয়দা এতিয়া আমি যোৱা আৰম্ভ হ'ব এতিয়া ভগৱানৰ নাম আমি যাই দিম নেকি বলক তোমাৰমান চলোৱা লাগিলা ভগৱানৰ নাম লৈ আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল এতিয়া হাফলং পূৰা হাফলং এতিয়া অৰুণাচল হাফলং এতিয়া এখন গাড়ী লৈ যাব লাগিব এতিয়া ভৈৰৱকুণ্ড যাওঁ আমি এতিয়া গৈ আছোঁ আমি উঠাই আছোঁ বাপুদা মই প্ৰথমতে উঠালোঁ জীৱনে কৈ দিছোঁ ভাই ৰখিছোঁ এতিয়া মাংস চাংস ল'বলৈ আকৌ মাংস লৈ পেলাই এক্সট্ৰাকৈ মাংস লৈ পেলাই খালিস্তান মাংস আকৌ এক্সট্ৰাকৈ লৈ লোৱা আছে 1 কেজি লৈছিলে আকৌ ব্ৰইলাৰো লৈ লৈ আছে চাওক 1 কেজি ল'ব এতিয়া এক্সট্ৰাকৈ আমি ল'ব আহিছোঁ কি বুলি কয় চানপাপৰি চানপাপৰি এতিয়া প্ৰথমত ডিম চিম লৈছোঁ যে ব্ৰেকফাষ্টৰ কাৰণে তাৰ লগত ব্ৰেড খাব লাগিব যে ব্ৰেড নিব আহিছোঁ ব'লক হা ব্ৰইলাৰ মাংস দিছোঁ আৰু খাচী মাংস 1 কেজি ব্ৰইলাৰ 1 কেজি আমি গোটেই সোপা আহিছোঁ অটত আমাৰ ফালে আহিছোঁ দেখা নাপালি জীৱন এটা বিজি কথা মেইন বস্তু মাংস লগত খাবলৈ লৈ লৈছে ব্ৰেড কষ্ট লাগিছে কাৰণে চাওঁ জীৱন দা নাই জীৱন দাৰ কাৰণে নাই বেয়া নাপাব জীৱন দা জীৱন দা তুমি বেয়া নাপাবা তোমাৰ কাৰণে এইটো তুমি আহি নাপালাই আমি খাই দিলোঁ এতিয়া এইটো ৰাস্তা একে ভিতৰলৈকে আহিলোঁ শিঙৰি চাওক আজি প্ৰগ্ৰেমটো বন্ধ কৰিলোঁ মই এইটো ৰাস্তা অঁ প্ৰগ্ৰেমটো বন্ধ কৰিলোঁ তো অহাৰ লগে লগে আমাৰ কাম আৰম্ভ হৈ গ'ল জুই জ্বলি গ'ল পেলাই চব কামত লাগি গ'ল আৰু সোনকালে খাব লাগে না সেইকাৰণে হা দেখা দেচোন আধাৰ কাৰ্ড পান কাৰ্ড আছে জীয়াই আছে তোমালোকে যাব পাৰা আৰু মৌচম বেলেগ সেইফালে কিন্তু ব্ৰইলাৰ নে আৰু এটা জেগা থাকিলে খাইটো মেৰিনেট কৰি থৈ দিব পাৰিম অকণমান ব্ৰেকফাষ্টৰ বস্তু জয়দা দেখা নাই যে জয়দা খানা দেখা পাই থাকে বাৰু বঢ়িয়া মাংস বনাব এতিয়া এই মাংস টেষ্ট কৰি আছে মাংস কেনেকুৱা আছে তো এতিয়া অৰণ্য মাজে মাজে আমি গৈ আছোঁ চব বগৰী গছ এইবিলাক আৰু আচাৰ বনাব লাগে বগৰী লগা হ'লে লৈ যাব পাৰিব এবাৰ সেই বগৰী আছে যদি আচাৰ বনাব মন যায় এবাৰ বগৰী লৈ গ'লেই হ'ল আৰু ৰেডি হৈ গ'ল ভাত মাছ মাংস চব হৈ গ'ল এতিয়া আমি খাবই বাকী আছে টাইম হোৱা নাই যে 1:30 বাজিছে যে এতিয়া টাইম হোৱা নাই আমি বহি আছোঁ এতিয়া চব বহি আছোঁ বোলে এইবিলাক বাবুদা মই
বাসুদা আজি এয়া বাসুদা দে বাসুদা কিনি দেখাই দিব বাসুদা চিপছটো দেখাই দিয়ক বাসুদা চিপছ খোৱালে এয়া এইটো এটা চানা পেকেট লৈ আহিছা লগ পালে মই বজাৰ নো এতিয়া কেইটা বাজিলে ফ'কাছ কৰ দালিটো লৈ আহে হাতাখন ধুই লৈ পেলাই এতিয়া 2টা 2:30 বাজিব এতিয়া চ খানা হৈ গ'ল ৰেডি এতিয়া খাব আৰু চবেই দিয়ক নেমু লাগিব নেমু লৈ আহিব বাবুদা ভাল নেমু যে ভাল পিছা ন নেমু হৈ যাব এই দাও গেলি এই হৈ যাব জয়দা মানে আমাক আনাৰ পৰা খোৱা লাগে চব জয়দা হেৰি কৰিছে গোটেইকেইটা ফটো উঠিব লাগে বাসুদা কিন্তু বহুত সহায় কৰিলে বাসুদাও সহায় কৰিছে বহুত বাসুদা ভাল লাগিছে কেনেকুৱা লাগিলে খানা খাই মই আশীৰ্বাদ দিছোঁ যাতে নৱবৰ্ষ কিন্তু উজ্জ্বল ভৱিষ্যত কামনা হওক এই ধুনীয়া ফটো এখন হৈ গ'ল ষ্টাৰ্ট হৈ গ'ল এয়া ফটো উঠিব ৰখিছিলে আকৌ তো খানা চেচ এতিয়া ঘৰলৈ অভিমুখী ঘৰলৈ অভিমুখী বেলেগে কি কথা মায়ে নাজানো আপুনি নাচিব লাগিব কিন্তু বাসুদা কোনে আপুনি ধুই কৰি পাণ দিম দুই গ'লো হা নিপাল আমাৰ তিনি কৰি আপুনি ধুই কৰি পাণ দিম যাওক কৈ দিলোঁ সঁচাইনে সঁচাই বঢ়িয়া তুমি এইবিলাক ক'লে নহ'ব নহয় মই কৈছোঁ 5 কৰি দিওঁ বাৰু তুমি কিয় ভিডিঅ' কৰিব লাগে মই ভিডিঅ' কৰি থৈ দিছোঁ আকৌ